ৰাতিপুৱা বিচনাৰ পৰা নিজেই উঠা নে অপমান কৰি উঠাই দিয়ে? কানু আজি ভাষাহীন। তোমালোকে আমাক পাহৰি গলা ন? আছে গৰু নাবাই হাল, ইহঁত দুয়োটাকে কামত লগোৱায়ে ভাল। নিউলি মেৰিড কাপল। ৰন থন থন পক পক গাইছ। কানুক আজি জনিদাই নেৰে। যুদ্ধ হ'ব মৰমৰে। ধুনুৰ মুনু আছে নেকি? বিশেষ গৱেষণা মতে গম পোৱা গৈছে যে ঠাণ্ডা দিন আহিলে চাবোনৰ বিক্ৰী কমি যায় আৰু পাৰফিউমৰ বিক্ৰী বাঢ়ি যায়। তাইৰ চকুৰ চাৱনিয়াই কৈছে বেবীক খুৰাই কিমান মৰম কৰে। একো কাম নকৰিলেও তোমাৰ লগত ভাত সাজ খাব পাম। কপালত সেন্দুৰ দেখা পোৱাৰ পিছতো বয়ফ্ৰেণ্ড আছে নেকি তোমাৰ বুলি সোধা কেইটা কম প্ৰেমিক নহয় কিন্তু। টপামূৰত চুলি গজিছে নেকি বুলি চাইছে। চেষ্টা কৰিলে ফুটা বাল্টিত পানী ধৰি ৰাখিব পাৰিবা, ছোৱালীৰ মন ধৰি ৰাখিব নোৱাৰা। হানিমুন যাওঁ বলা ধুনু। এই টপা বুঢ়াই মোৰ নাম শেষ কৰি পেলালে। আজি খেলা হবে। আজিৰ ভিডিঅ'টো যদি চাই পালে আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ আহকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পায়েই যাই থাকি। তো গাইজ পুনৰ লগ পাম আপোনালোকৰ অন্য এটা নেক্সট ফান্নিৰ ভিডিঅ'ত। আজিলৈকে এৰিলোঁ, বাই বাই। আৰে মুকেশ, সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালোঁ। জুবিনদাৰ ন্যায় আমাক লাগিবই।